বা কেনেকৈ চৰকাৰে উভতাই দিব বুলি আপোনালোকে ভাবিছে আপোনাৰ পৰা আৰম্ভ কৰক। নমস্কাৰ। প্ৰথমতে মই আমাৰো মন যায় কাৰোবাক এনেকৈ ধুই কিনে মনৰ কথা ক'বলৈ। মই হোম ৰজা তুমি হিমন্ত বিশ্ব ডাঙৰীয়াক মই এইটোৱে অনুৰোধ কৰোঁ। অ ভাই তোৰ গাৰ্লফ্ৰেণ্ড আছে নাই? ইছ পাই এইডালে যে কি কয়, মোৰ গাৰ্লফ্ৰেণ্ড নাই নহয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই হাৰামী আৰু আপোনালোকে চাইছে হাৰামী ভাই। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই হোম ৰজা তুমি হবা ৰাণী, আমাৰ কাহিনী পিছত পোনপ্ৰথমতে মই আপোনালোকৰ পৰা ক্ষমা খুজিছোঁ, কাৰণ মোৰ ভিডিঅ'ত বেয়া গালি থাকে, মাথাৰ ওচৰত বেঞ্চত সোমাই যায়। আৰু আপোনালোকে নিজে কওক, বেয়া কথা নকমনো কিয়? যিটো বয়সত আমি মুখত ললিপপ লৈ আছিলোঁ চালা, সিহঁতে সেইটো বয়সত পেটত कुछ भी ले रहा है बेंचोत। इन लोगों को गाली देने के लिए मेरा कोई भी हक नहीं है। बेंचोत में इतना भी शरीफ नहीं हूँ। वाह क्या बात है। मेरा तो 26 साल हो गया, आज तक मेरा एक गर्लफ्रेंड नहीं है। ये तो 16 साल का है। बेंचोत इसका पेट में बच्चा भी हो गया। वाह मोदी जी वाह, हम लोगों के लिए एक लड़की नहीं देता है, सब लड़की के लिए ना लड़का। আমাৰো মন যায় কাৰোবাক এনেকৈ ধুই কিনে মনৰ কথা ক'বলৈ, কিন্তু কোনোৱে নপতে গেলা। আমাতকৈতো সৰু সৰু ল'ৰাবিলাকে চকু আগৰফালে দুজনী তিনিজনী গাৰ্লফ্ৰেণ্ড ঘূৰাই লৈ যায় গেলা। সিহঁতক দেখিলে এনেকুৱা লাগে যেন এতিয়া হাপিক খাই মৰি থাকোঁ, কিন্তু কোনোবা পতিব বুলি সেই আশাতে জীয়াই আছোঁ। মা কচম। मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। দেহা ৰ'বা না, তুমি মোক এৰি ক'ত যোৱা? নেমাতিবা, তুমি মোক আজিৰ পৰা একদম নেমাতিবা। তোমাৰ লগত আজিৰ পৰা মোক সকলো भाग बेंचो নেমাতিবা। তোমাৰ লগত আজিৰ পৰা মোক সকলো সম্পৰ্ক শেষ। আৰে মই কৰিলোঁ নে কি? তুমি সদায় সদায় মানসৰ ঘৰলৈ কিয় গৈ থাকা? তোমাৰ মানসৰ ঘৈণীয়েকৰ কি সম্পৰ্ক আছে তোমাৰ? আৰে দেহা, ভালটো মই তোমাকেই পাওঁ। She is my best friend। সঁচানে? সঁচা। দেহা মই এটা কথা বুজি নাপালোঁ, চাৰ্জটো কোনে লয়, চাৰ্জটো কোনে? মোক সন্দেহ বেমাৰে খুলি খুলি খাই দিছে বন্ধুসকল। আপোনালোকে এটা কমেণ্ট কৰি জনাওকচোন, চাৰ্জটো কোনে দিয়ে, চাৰ্জটো কোনে লয়। চাৰ্জটো যদি দুইজনে লয়, তেতিয়াহ'লে চাৰ্জটো দিবলৈ মই অভিয়াছলি যামেই ন। মই 5 দিন 6 দিন ভিডিঅ' নিদিয়া এটা কাৰণ আছে। কাৰণটো হ'ল মই বেয়া কথা নক'লে ভিডিঅ' বনাব নোৱাৰোঁ, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। বাট মই যে মিনিটে মিনিটে মানে দিনটোত যদি বেয়া কথা নকওঁ নহয়, তো মোৰ বেলেগ মাথা ঘূৰাই। কি খাতৰা ভাইৰাছ জানেতো, কোনা ক'তো খাতৰা। সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই আকৌ, বেয়া কথা ক'ব বুলি। সেইকাৰণে মোৰ ভিডিঅ' চোৱাৰ সময়ত সকলোৱে কাণত এয়াৰফোন লগাই ল'ব। कौन है ये लोग? कहाँ से आते हैं? ভণ্টি প্লিজ, তুমি যদি ভিডিঅ'টো চাই এটা কমেণ্ট কৰা, তোমাৰ ঘৰ ক'ত কোৱা, তুমি কোনখন স্কুলত কোৱা। মাক কচম বহুত দিনৰ পৰা এনেকুৱা ধৰণৰ এজন গাৰ্লফ্ৰেণ্ড বিচাৰিছিলোঁ, যিয়ে নেকি মোক চিগাৰেটটো জ্বলাই কয়, বেবী তুমি চিগাৰেটটো খোৱা। প্লিজ ভণ্টি, তুমি যদি চাই আছা ন, প্লিজ কমেণ্ট এটা কৰা, প্লিজ মোক মেইল কৰা, মই তোমাক কণ্টেক্ট নাম্বাৰ দি দিম, তুমি মোৰ কাৰণে পতি যোৱা প্লিজ। মই বহুত সুখত ৰাখিম। বা কেনেকৈ চৰকাৰে উভতাই দিব বুলি আপোনালোকে ভাবিছে আপোনাৰ পৰা আৰম্ভ কৰক। নমস্কাৰ। প্ৰথমতে মই আসাম টক্সৰ সকলো কৰ্মকৰ্তালোকে মই আপোনালোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাক এইখন মজিয়াত দুআষাৰ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। প্ৰথমতেতো ভাবিছিলোঁ অকল অসমত মই ভুল কৰোঁ কথা কওঁতে, কিন্তু এতিয়া গম পালোঁ মই নহয়, মোৰ দৰে আন বহুতো আছে যি নেকি মোতকৈও অধিক ওপৰৰ মাল। বাহ। তো ভাই আৰু বেহেনো, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে অকণ হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই।